হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ যৱনিকা জেবি ব্লগছলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। সেই আজি মাছেই মাছ আৰু মাছ আজি মই কি বনাম চাওক। মাছ ফ্ৰাই কৰি আছোঁ এতিয়া মোৰ কিটচেনত। এয়া মাছ, মাছৰ কণী আৰু এয়া হৈছে বটা, মানে আদা নহৰু পেষ্ট। এয়া ফ্ৰাই মাছ। এয়া হৈছে তিয়ঁহৰ আজি কিবা এটা বনাম মাছেৰে। এয়া চিৰাৰেও বনাম আজি মাছ। কণীয়া এয়া আপোনাৰ ইয়াতে দি দিছোঁ, মাছৰ কণী ফ্ৰাই কৰি আছোঁ যেতিয়া। কি কৰিম চাই থাকক এয়া চিৰা বনাম মই, চিৰাৰে মাছ বনাম। মুড়ি ঘণ্টা কয় চাগে দেই। এয়া বনাম আজি, ট্ৰাই কৰিছোঁ। মা তাত দেখি থাকোঁ নিজে বনাই আদা নহৰু পেষ্ট দি দিছোঁ ইয়াতে। এতিয়া চিৰাখিনি ফ্ৰাই কৰিম। তাৰপিছতে এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ ড্ৰাই হোৱাৰ পিছত মাছৰ মূৰটো ভাঙি দিম ইয়াতে। মাছৰ মূৰটো ভালকৈ ফ্ৰাই কৰা নাই, অকণমান ইয়াতে ভালকৈ ফ্ৰাই হ'ব। এতিয়া দিম মই পানী। এতিয়া ড্ৰাই হ'ল, এতিয়া পানী দিলোঁ। এতিয়া লাহেকৈ থুপথুপীয়া হৈছে যেতিয়া এতিয়া মই নমাই থ'ম। 15 মিনিটমান পিছত এনেকুৱা হৈয়ে যায়। এতিয়া মই অলিভ অইলেৰে বনাম তিয়ঁহ। চেম প্ৰচেছ, আদা নহৰু পেষ্ট দিছোঁ, পিঁয়াজ দিছোঁ। এইবোৰ আঞ্জা ব্যঞ্জন ইমান ব্যঞ্জন বনাইছোঁ চাওক। আজি ইমানকেইখন আঞ্জা বনাইছোঁ, মানে কি আৰু মায়ে যেনেকৈ বনাই সেইখনতো মনত পেলাই বনাই আছোঁ। কেনেকুৱা হৈছে দেখাত আপোনালোকে ক'ব, আৰু খাই কেনেকুৱা লাগিছে। মই দেখাটো ভালেই লাগিছে। তেন্তে এতিয়া মই খাওঁ আৰু আপোনালোকেও খাওক আৰু এনেকৈ ৰান্ধি খাব। খাই লৈ আবেলিয়ে হ'ল। এতিয়া এটা বস্তু দেখুৱাম। এইটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, ঘৰৰ পৰা পইচা দিছিলে মায়ে মোক ল'বৰ কাৰণে। লৈ ল'লোঁ। জুচাৰো আছে লগত, গ্ৰাইণ্ডাৰ। এতিয়া মই জুচ বনাম বুলি ভাবিছোঁ, যিহেতু আম আছিলেই। আমটো চকলীয়া খালোঁ যদি আজি আহিয়ে পালে, গতিকে এইটো এতিয়া মই জুচ বনাই খাওঁ নে কি কয়। জুচ আমৰ পাইনাপল এটা আছিলে, কাটি লৈছোঁ, বাকলি গুচাইছোঁ, চকল কৰি ল'লোঁ। এতিয়া জুচ বনাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব, কমেণ্টো কৰিব।